সামনে আমার জিএসপি শাখার অফিসত আমার যোগদান কাৰ্যসূচী আছিলে। যোগদান কাৰ্যসূচীটো জবৰদস্তি আমাক মানে মাতি পেলাই তেওঁলোকে যোগদান দি আছে। এই যোগদান কাৰ্যসূচীত আজি আমাৰ বিজেপিৰ পৰা 90গৰাকী আমাৰ ইয়াতে মহিলাৰ লগতে পুৰুষসকল আহিছে, তাৰ লগতে UPPৰ আছে আৰু সেয়েহে আমাৰ কিছুমান লোক আৰু ভিন ভিন জেগাৰ পৰা অহা নিৰ্দলীয় প্ৰাৰ্থী ভোটাৰ পাৰ্টিৰো আছে। তেওঁলোকে আহি আমাৰ ইয়াতে যোগদান কৰিছে আৰু সেই যোগদান মানে আজি ইমান শান্তিপ্ৰিয়, এনেকুৱা শান্তি কিন্তু মই দেখা নাই। শান্তিপ্ৰিয় যোগদান হৈছে, খুব ভাল লাগিছে, কোনো খামখেয়ালি নাই। আমাৰ ইয়াতে মুখ্য ব্যক্তিসকলে আহিছে আমাৰ উৰিয়া বস্তিৰ পৰা 10 নম্বৰ লাইনৰ পৰা বহুত 1 নম্বৰ আৰু 10 নম্বৰ বহুত সংখ্যক আহিছে, গণ্যমান্য ব্যক্তিসকল আহিছে, তেওঁলোকে যোগদান দিছে, ভাল লাগিছে। কাৰণ তেওঁলোকে আগৰ সময়ত আমাৰ লগতে আছিল, কিবা কাৰণত তেওঁলোকে বিজেপি যোগদান কৰিছিলে, কিন্তু আজি বিজেপিক ত্যাগ কৰিব লগা বাধ্য হৈ পেলাই নিজৰ জেগাত নিজৰ ভৰিত তেওঁলোকে কুলাৰি নামাৰি আজি ইয়াতে জিএছপিত যোগদান দিলে। যিহেতু তেওঁলোকৰ যিটো নেকি বিজেপি আৰু UPPৰ আমি একেলগে চৰকাৰখন কৰোঁ, কিন্তু আমি ক'ব লগা নাই আমাৰ মানুহ আমাৰ UPPত যায়, আমাৰ মানুহে বিজেপিত যায়, আমি একো নকওঁ। আৰু তেওঁলোকৰ যদি কোনোবাই বিজেপিৰ পৰা আহিছে এইবোৰ হৈছে, আমিও একো ক'ব লগা নাই, কাৰণ আমি কাকো জবৰদস্তিকৈ অনা নাই, আমি কাকো ক'ব যোৱা নাই ঘৰত আপোনালোকে আমাৰ তাতে আহক। নিজ ইচ্ছাকৃত তেওঁলোকে যোগদান কাৰ্যসূচীত আহিছে, যোগদান দিছে, তাৰ কাৰণে সকলোকে ৱেলকাম জনাইছোঁ। আমি কাৰো বিৰোধী নহয়, না বিজেপিৰ বিৰোধী, না UPPৰ বিৰোধী, আমাৰ বিৰোধী নাই, কিন্তু চৰকাৰ আমাৰ মৰ্চা চৰকাৰ, আমি একেলগে আছোঁ আৰু একেলগে থাকিম, আগন্তুক একেলগে চলি যাম। লোকসভা নিৰ্বাচনত একো নকওঁ, হাইকমাণ্ড আছে, হাইকমাণ্ডে ক'ব, কিন্তু এতিয়ালৈকে কোনো হাৱাই অহা নাই। হাৱা নাহিলে মই কি ক'ম? কোনে ক'ৰ পৰা কি উঠিব, কেনেকৈ কোনে খেলিব, কোনো মই একো গম নোপোৱাটো মই কেনেকৈ ক'ম কওকচোন কওক। হাৱা অনুযায়ী পৰৱৰ্তী আপোনালোকে জানিব, আৰু সেই মোৰ হাইকমাণ্ডবিলাকে কাক কি কৰে সেই কথাখিনি আপোনালোকে মিত্ৰতা অক্ষৰ থাকিব নে? মিত্ৰতা থাকিব, মিত্ৰতাৰ অসুবিধা নাই। এতিয়ালৈকে জিএছপিৰ পৰাতো নহয়, নিজে আমি মিত্ৰতা হিচাপে চিনিম, মিত্ৰতা হিচাপে আমি আলোচনা কৰি আমি এখন বুজাবুজি কৰি লৈ আমি আগবাঢ়ি যাম, তেতিয়াহে আমাৰ চৰকাৰখন থাকিব। যদি আমাৰ বুজাবুজি কৰি যে আমি এখন নলওঁ, তেতিয়াহ'লে চৰকাৰ পৰি যাব। সেইটোৱে আমাৰ ক'ব লাগে। সংবাদ মাধ্যমৰ একচুৱেলি জিএছপি বেলেগ দেশতো আমাৰ BTRৰ যি জিএছপিক দেখা পায়, তেওঁলোকে ভাবিছে কি আমি পৰৱৰ্তীটো আমাৰ একো নাই, বিকল্প নাই যদি আমিও জিএছপি খুলি দিওঁ। ঠিক তেনেকৈ মধ্যপ্ৰদেশৰ পৰা, কাশ্মীৰৰ পৰা, জম্মুৰ পৰা, উৰিষ্যাৰ পৰা, ঝাৰখণ্ডৰ পৰা আদি কৰি যিমান অঞ্চল আছে তেওঁলোকে খুলিছে, তেওঁলোকৰ ব্যক্তিগত তেওঁলোকৰ, আমি BTR, গতিকে তেওঁলোকে জিএছপি ৱেলকাম, আমি জিএছপি ৱেলকাম। গতিকে আমাৰ ক'ব লগা জিএছপিৰ মুৰব্বী হিচাপে হীৰা হৰণীয়া, নৱকুমাৰ হৰণীয়া আছে। এতিয়া আমাৰ MP বৰ্তমান নিৰ্দলীয় পক্ষ, নিৰ্দলীয় হিচাপে তেতিয়াহ'লে যাব পাৰে, কাৰো দলৰ লগত তেওঁ নাই, গতিকে সি নিজে যাব পাৰে, তাৰ ব্যক্তিগত কথা সেইটো। এই জিএছপিটোৰ সভাপতি আমাৰ দিলীপ শৰণীয়া আৰু ভাইচ সভাপতি মহিলাৰ লগতে পুৰুষসকল আহিছে, তাৰ লগতে UPPৰ আছে আৰু সেয়েহে আমাৰ কিছুমান লোক আৰু ভিন ভিন জেগাৰ পৰা অহা নিৰ্দলীয় প্ৰাৰ্থী ভোটাৰ পাৰ্টিৰো আছে। তেওঁলোকে আহি আমাৰ ইয়াতে যোগদান কৰিছে আৰু সেই যোগদান মানে আজি ইমান শান্তিপ্ৰিয়, এনেকুৱা শান্তি কিন্তু মই দেখা নাই। শান্তিপ্ৰিয় যোগদান হৈছে, খুব ভাল লাগিছে, কোনো খামখেয়ালি নাই। আমাৰ ইয়াতে মুখ্য ব্যক্তিসকলে আহিছে আমাৰ উৰিয়া বস্তিৰ পৰা 10 নম্বৰ লাইনৰ পৰা বহুত 1 নম্বৰ আৰু 10 নম্বৰ বহুত সংখ্যক আহিছে, গণ্যমান্য ব্যক্তিসকল আহিছে, তেওঁলোকে যোগদান দিছে, ভাল লাগিছে। কাৰণ তেওঁলোকে আগৰ সময়ত আমাৰ লগতে আছিল, কিবা কাৰণত তেওঁলোকে বিজেপিত যোগদান কৰিছিলে, কিন্তু আজি বিজেপিক ত্যাগ কৰিব লগা বাধ্য হৈ পেলাই নিজৰ জেগাত নিজৰ ভৰিত তেওঁলোকে কুলাৰি নামাৰি আজি ইয়াতে জিএছপিত যোগদান দিলেহি। যিটো নেকি বিজেপি আৰু UPPৰ আমি একেলগে চৰকাৰখন কৰোঁ, কিন্তু আমি ক'ব লগা নাই আমাৰ মানুহ আমাৰ UPPত যায়, আমাৰ মানুহে বিজেপিত যায়, আমি একো নকওঁ। আৰু তেওঁলোকৰ যদি কোনোবাই বিজেপিৰ পৰা আহিছে এইবোৰ হৈছে, আমিও একো ক'ব লগা নাই, কাৰণ আমি কাকো জবৰদস্তিকৈ অনা নাই, আমি কাকো ক'ব যোৱা নাই ঘৰত আপোনালোকে আমাৰ তাতে আহক। নিজ ইচ্ছাকৃত তেওঁলোকে যোগদান কাৰ্যসূচীত আহিছে, যোগদান দিছে, তাৰ কাৰণে সকলোকে ৱেলকাম জনাইছোঁ। আমি কাৰো বিৰোধী নহয়, না বিজেপিৰ বিৰোধী, না UPPৰ বিৰোধী, আমাৰ বিৰোধী নাই, কিন্তু চৰকাৰ আমাৰ মৰ্চা চৰকাৰ, আমি একেলগে আছোঁ আৰু একেলগে থাকিম, আগন্তুক একেলগে চলি যাম। নিৰ্বাচনত একো নকওঁ, হাইকমাণ্ড আছে, হাইকমাণ্ডে ক'ব, কিন্তু এতিয়ালৈকে কোনো হাৱাই অহা নাই। হাৱা নাহিলে মই কি ক'ম? কোনে ক'ৰ পৰা কি উঠিব, কেনেকৈ কোনে খেলিব, কোনো মই একো গম নোপোৱাটো মই কেনেকৈ ক'ম কওকচোন কওক। হাৱা অনুযায়ী পৰৱৰ্তী আপোনালোকে জানিব, আৰু সেই মোৰ হাইকমাণ্ডবিলাকে কাক কি কৰে সেই কথাখিনি আপোনালোকে গম পাব। কিবা মিত্ৰতাৰ অসুবিধা নাই। এতিয়ালৈকে মিত্ৰতাৰ জিএছপিৰ পৰাতো নহয়, নিজে আমি মিত্ৰতা হিচাপে চিনিম, মিত্ৰতা হিচাপে আমি আলোচনা কৰি আমি এখন বুজাবুজি কৰি লৈ আমি আগবাঢ়ি যাম, তেতিয়াহে আমাৰ চৰকাৰখন থাকিব। যদি আমাৰ বুজাবুজি কৰি যে আমি এখন নলওঁ, তেতিয়াহ'লে চৰকাৰ পৰি যাব। এইটোৱে আমাৰ ক'ব লগা। সংবাদ মাধ্যমৰ একচুৱেলি জিএছপি বেলেগ দেশতো আমাৰ BTRৰ যি জিএছপিক দেখা পায়, তেওঁলোকে ভাবিছে কি আমি পৰৱৰ্তীটো আমাৰ একো নাই, বিকল্প নাই যদি আমিও জিএছপি খুলি দিওঁ।
ঠিক তেনেকৈ মধ্যপ্ৰদেশৰ পৰা কাশ্মীৰৰ পৰা জম্মুৰ পৰা উৰিষ্যাৰ পৰা ঝাৰখণ্ডৰ পৰা আদি কৰি যিমান অঞ্চল আছে তেওঁলোকে শুনিছে তেওঁলোকৰ ব্যক্তিগত তেওঁলোকৰ আমি BTR PTR গতিকে তেওঁলোকে GSP ৱেলকাম আমি GSP ৱেলকাম গতিকে আমাৰ ক'ব লগা একো নাই GSPৰ মূৰত আমাৰ MP বৰ্তমান নিৰ্দলীয় পক্ষ নিৰ্দলীয় হিচাপে তেতিয়াহ'লে যাব পাৰে কাৰো দলৰ লগত তেওঁ নাই গতিকে সি নিজে যাব পাৰে তাৰ ব্যক্তিগত কথা সেইটো GSPটোৰ GSPৰ সভাপতি আমাৰ দিলীপ শৰণীয়া আৰু ভাইচ সভাপতি মই चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो SD क्लिनिकआ चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन डक्टर लेबरेटरि मुलि ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687226 आव थोंजों मुं थिसननो हागोन